নমস্কাৰ 2022 বানপানীৰ মই কিছু ভিডিঅ' বনাইছোঁ আপোনালোকক মই দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখন বাপুজি হাইস্কুল ইয়াতে 22টাকৈ পৰিয়াল আশ্ৰয় লৈ আছে গলিগাঁও কাশিমপুৰ এনেকৈ দেখিছে Hard to do. দেখিছে চাৰিওপিনে খালি পানীয়ে পানী ইয়াৰ পানীৰ আৱাজ দেখিছে খালি চাৰিওপিনে পানীৰে থৌ যি বানৰ পৰিস্থিতি হৈছে অবিভক্ত নতুন দেশৰ মৰ্যাত সঁচাকৈ মানে দুখজনক কথা এটা মানে কোনো নহ'বকৈ এনেকৈ পানী আহি যাব বুলি আমি ভবাই নাছিলোঁ মানে উটুৱাই নিলে এয়া প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে ক'ব লাগিব আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই পানী অতি সোনকালে মানে শেষ হৈ যোৱাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কাশিমপুৰ গাঁও হিচাপে কাশিমপুৰ পৰে এইখন বাপুজি হাইস্কুল ইয়াতে শিবিৰ আছে যিসকলে বানপানী তেওঁলোকে ইয়াতে আছে কিন্তু শিবিৰতো আজি আমি দেখা পাইছোঁ যে আজি শিবিৰতো পানী উঠিছে গতিকে এইখিনি আৰু কি ক'ম আৰু আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ যদিও সঁচাকৈ বহুত বেয়া লাগিছে আহক আমি আকৌ কিছু দেখাবলৈ চেষ্টা কৰিম কি আনছি এই ছাগলী আছে ছাগলী আজি মানে এসপ্তাহ ধৰি একো খাব পৰা নাই সিহঁতৰ হাহাকাৰ হৈ আছে ঠিক আছে অলপ পাকৰি পাত দিলে ছাগলী খায় পাকৰি পাতটো খুব ভাল পায় ছাগলী পাম কেনে হা ৰিক্সা এই শিবিৰটো দেখিছে বহুত কষ্ট হৈছে মানুহখিনিৰ ইয়া দেখাৰ চেষ্টা কৰিছোঁ মোৰ কি দে খা 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 নমল খলা খলি দে বহুত কষ্ট হৈছে না দে উপায় নাই দে কি কৰিবি এইটো সকলোৰে আজি এই বানৰ এইখিনি কেনেকুৱা অভাৱনীয় পৰিস্থিতি খুব দুখ লাগিছে দেখিছে কিমান বানপানী কিমান কষ্ট ভুগি আছোঁ ইয়াতে কিমান পানীৰ মাজত
কিমান যন্ত্ৰণা গৰু ছাগাল মানুহ আদিও আমি থকা কিমান কষ্ট পাইছোঁ গতিকে আমাক চৰকাৰে অলপ বুজ ল'লি ভাল ভালকৈ ক এইবাৰকে ছয়বাৰকে চাই কিনে ক তোমাৰ মনত থাকিব না এই বানপানীৰ কথাই শিবিৰত থকা তোমাৰ মনত থাকিব না পঢ়িবা দেই এই বাপুজী হাইস্কুলত এনেকৈ শিবিৰত 22টা কৰি পৰিয়াল ইয়াতে আছে এই বাপুজী স্কুলটো দেখিছে মই পূৰা দেখাবলৈ চেষ্টা কৰিম মোৰ দেউতাই 1954 চনত এই মাটিখিনি দান দিছিলে আৰু এনেকৈ ইয়াতে স্কুল এখন আছে খুব সুন্দৰ স্কুল আৰু এনেকৈ আজি এই পৰিয়ালখিনি ৰাখিব পাৰিছে আৰু ইয়াৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে এই অঞ্চলটোৰ ভৱিষ্যতৰ কাৰণে মোৰ দেউতাই এই মাটিখিনি দান দিছিলে তো আজি ইয়াতে মই আহিছোঁ খুব ভাল লাগিছে এটা মই ইয়াতে ভিডিঅ' বনাব পাই বহুত সুখী হৈছোঁ সনাতন যোগাশ্ৰম বিষ্ণু মন্দিৰ তাৰে কিছু দেখাইছোঁ মই এনেকৈ পানীত চাৰিওপিনে পানী ভৰি কাশিমপুৰ ভান বাই ধানৰ কঠীয়া এনেকৈ পোহৰ জিকা তোলা খেতি এলাখান বহুত অতি মোটামুটি এতিয়া মানুহগিলাখনো আমি শিবিৰতহে আছোঁ তাতো একো নাই ৰেচন পাতি অলপ চলপ কিবা আনি দিছে মোটামুটি বহুত লোকচান আজি কেইদিন আছে এই পানীখিনি 4 দিন হৈ গ'ল ন আজি 5 দিন হ'ল আজি 5 দিন হ'ল তো এই 5 দিনত বহুত কষ্ট হৈছে সম্পূৰ্ণৰূপে দিছে হা হয় নেকি আমি শিবিৰত আহি আছোঁ আমাৰ ঘৰত বহুত পানী ভিনিৰ পুতা হয় বাইৰ পুতা হয় খাবার নহয় আইছে এতিয়া আমাৰ ঘৰত দেখি মাৰি আনিছোঁ ধুনীয়া পানী যোৱা চতৰ ঘৰ কথা তল গৈ আছোঁ ঘৰত যাব লাগিব মানে আমাৰ অফিচত বহুত আছে আমাৰ বৌদো এখেতল আমাৰ চেয়াৰমেন হৈ আছে জংচি বৌদো মহিলা মেম্বাৰ এখেতল বাজাল না তেখেতক আহৰিত গ'ল গতিকে আমাৰ মানে কোনো ফাণ্ড নাই এখেতে আমি লগ লাগি পেলাই এখেতে বেছিখিনি পইচা দি পেলাই চকৰটো পইচা দি পেলাই যিহেতু আমাৰ এখন নিজৰ জিপি মহিলা কেন্দ্ৰ উচিত এখেতে ঘৰ কথা লয় আৰু এখেতে আহৰিত গ'ল আমি এটা চিন্তা উমৈদেও চিন্তা বান্ধি বনালে হয় বাৰু য'ত কিঞ্চিত বস্তু আপোনালোকে আহিবগৈ আমি সাহায্য হিচাপত নাই আৰু আপোনালোকৰ দুখ সমভাগী হৈ পেলাই কিবা অলপ বস্তু দি যাম আমাৰ ফালৰ পৰা গতিকে আপোনালোকে আকৌ ভুল নহ'ব আৰু
এয়া আছিল বাপুজী হাইস্কুলৰ শিবিৰত অৱশ্যে মৰ্চাৰ চেয়াৰমেন হৰিদ্ৰ ৰাজবংশী তেখেতৰ তেখেতৰ এই যে সহায় খুব অপূৰণীয়। নমস্কাৰ। পোনপ্ৰথমে মই এই বাপুজী হাইস্কুলত যিসকল আমাৰ বানপীড়িত আমাৰ ৰাইজসকল আইসকল কণ কণ ভাইটি ভণ্টিসকল ইমান কষ্টৰ মাজত ইয়াত পাইছোঁ, তাৰ কাৰণে মই সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই বানপীড়িত গোটেই অসমৰ অঞ্চলসমূহ ভগৱন্তই ইয়াৰ নিৰাময় কৰে, কাৰণ ভগৱন্তক ব্যক্তিগতে আমি কোনোৱে একো কৰিব নোৱাৰোঁ। এইবিলাক প্ৰাকৃতিক দুৰ্যোগ, গতিকে আমি আশা ৰাখিছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে গোটেই অসমৰ এই বানপানী দুৰ্যোগটো ভগৱন্তই নাইকিয়া কৰে। লগতে আমি আমাৰ নলবাৰী জিলাৰ অন্যান্য পিছপৰা উন্নয়ন বৰ্ডৰ তৰফৰ পৰা আমি য'ত কিঞ্চিত মাত্ৰ বন্যাৰ তলৈ মাত্ৰ নাওমান কিঞ্চিত মাত্ৰ আমি সামগ্ৰী আগবঢ়াইছোঁ, যাতে কোনেও এইটো আমাক বেয়া নাপায়। আমি আমাক ঠিক তেনেকুৱা নিজে সামনে দিব পাৰোঁ, আমি সামগ্ৰী দিব পাৰোঁ। তৎসত্বেও আমি বানপীড়িত ৰাইজৰ আইসকলৰ সমভাগী হৈ আমি য'ত কিঞ্চিত যিখিনি আগবঢ়াইছোঁ যাতে সকলোৱে শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰে, ইয়াকে আশা ৰাখিছোঁ। আৰু ভগৱন্তৰ শ্ৰীচৰণ পুনৰবাৰ আমি প্ৰাৰ্থনা জনাইছোঁ যাতে শিবিৰত থকা আটাইখিনি আমাৰ পুৰুষ মহিলা কণ কণ ল'ৰা ছোৱালীখিনি যাতে কোনো বেমাৰ আজাৰ নোহোৱাকৈ চাফ চিকুণতা ৰক্ষা কৰি ইয়াত থাকে, তাৰ কাৰণে মই আশা ৰাখিছোঁ। ধন্যবাদ। এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নলবাৰী জিলা OBC বৰ্ডৰ চেয়াৰমেন আমাৰ হৰিদাস ৰাজবংশী ডাঙৰীয়া, আমাৰ ধৰ্মপুৰ সমষ্টিৰে বাসিন্দা দেখাটো কঁঠালবাৰী গাঁৱত ঘৰ। আমি এই বাপুজী হাইস্কুল বানপীড়িত শিবিৰৰ পৰা এই নলবাৰী জিলা OBC বৰ্ডৰ সকলো পৰিয়ালৰে আমি ঈশ্বৰৰ ওচৰত দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এই সহায় যি আজি ইয়াতে আগবঢ়াইছে আমি তেখেতসকলক কৃতজ্ঞতাও আমি স্বীকাৰ কৰিছোঁ। ধন্যবাদ।